অ মাই মই টিউচনত যাও দে ঐ ভাতকেইটা খাই নাযা গিয়া মাথা ঘূৰাব জিৰত দিছি সদায় সদায় আলু খানা ভাত খাবা পাৰি নেকি দাইদেৰে বজাৰ কৰিলেহে মই ভাল আঞ্জা বনাব পাৰিম তন্দে খাই থাক আলু মই খাবা নৰো ইগলা খাবা নৰা যদি দাইদেৰেক বজাৰ কৰবা কবি কাপোৰ বেছি বেছি সদায় সদায় মাছ মাংস খোৱাব পাৰো নেকি মই মাছ মাংস আনবা নালগে দে 50 টকা এটা দি মই কিবা খাম দোকানত ডিমা বেচা পইচা কেইটা হোটেলত খাই খাই শেষ কৰ ঘৰত ভাত খালি বা কি হয় ল 20 টকা 20 টকাত আজিকালি কিবা পায় নেকি 50 টকা দিবা নৰা থাকলিহে দিম তোক পইচা দাদাৰে দিব যা দাদাৰে তাৰে লৈ যা হ'ব দে সি চিপৰে পইচা দিলিহে দিয়া অ দাদা 50 টকা এটা দিছোন কিবা খাবা লাগে মই ঐ কালা 50 টকা এটা দিয়ে কিবা খাবা লাগে মই কাণত ভাইৰাছ লাগব ৰ কিডাল হুমতে তোৰ 50 টকা দি মই টিউচনত যাও পইচা গাছত লাগছে নেকি মোৰ বেটৰীখান ওলাইছো মুঠে যাত্ৰাই নাই মোৰ বেটা মোক দিবা হলি পইচা নাথকেৰা তোৰ জনালি গলি মাহে মাহে কাপোৰ দিবা পাৰা মাহে মাহে দেও সপ্তাহৰ মূৰত দেও সেইটো মোৰ কথা যা এতিয়া টিউচনত যাগে যা তাৰ মানে তই পইচা নেদা মাইক কৈ দিম ৰ যা ককে যা মাই মোক এনেও বিয়া বাৰ্তা দিয়েছে যা তোৰ লগত কি জনালি আহিব বুলি ভাবছা তোৰ পইচা মাখা লুটি আছে যা তই বেছি বুকিছে গিছানৰ পৰা তই জনালি যিদিনা লেঠু দেখা দিব সিদিনা গম পাবি যা বাছা তোৰ মুখখন বেছি পাৰি গৈছি ন আহিবিচোন ঘৰত আজি তই দিছো বাপা ঘৰত চব্জি তব্জি একো নাইয়ে সুদা আলু কেইটা দি সদায় সদায় কেনকে ভাত খাম আজি আহোঁতে অলপ চব্জি লৈ আহিবিচোন যোৱা বছৰে আনিছিলো দুখনে চে জ্বলে না তিনসাজ ভাত খালি ইমান দিন যায় নেকি নেগলি হ'ব নেকি মিলাবা লাগবো এই ৰিক্সাখন চলে সদায় সদায় বজাৰ কৰিব পাৰো নেকি পইচাগিলা ক'ত খৰচ কৰা তই চাউলখিনিতো ফ্ৰীয়ে পাওঁ চব্জিখিনিও তই আনবা নৰা মই বেটাৰী গাড়ীহে চলাওঁ এৰোপ্লেন নচলাওতো আধা পইচা কিস্তি মাৰাতে যাই দেখো ভাড়া পালি আনিম দে ইবাৰৰ পৰা অলপ মিলে চলবি চাও চাই দি মই যাওঁ ইমান দেৰি লাগে না তোমাৰ আহোঁতে ভাড়া এটা আছিলা নামে থৈলো মোক লগ কৰবা আহিলি এগলা ভেজাল কিয় লৈ আহনো তুমি য ভাড়াই মাতি থাকা তুমি খং কিয় কৰছ বাপ্পা অলপমান দেৰি হতে ইমান খং কৰবা লাগে না অলপমান দেৰি এতে মই আধা ঘণ্টা ধৰি ৰখি আছো দে ভুল হৈছে দে মোৰ আজিৰ পৰা তুমি মাতলি ভাড়া চাড়া নাৰখো দে নাৰখিবাই এতে কি মই একলা একলি ৰখি থাকিব পাৰো নেকি মইতো পাৰ্কত যোৱা কথাই কৈ থাকো তোমাক পাৰ্কত গেলি তেতিয়াহে চবে দেখা পাব দেখা পালি কিনো হ'ল ভাল পালো বুলি কি ইতা কি চবকে জনাই থাকিম নেকি তুমি যে কাকো জনাবা নে মোৰ সন্দেহে হৈছে ৰবা তুমি মোক সঁচাকে ভাল পোৱা না নাপাও ভাল জয় তাইৰ পৰা এইয়া উঠিলে আৰু তোমাৰ খংটো মই ধেমালিহে কৰছো নালগে যে মোৰ লগত তুমি ধেমালি কৰবা জয় তাইৰ পৰা ব'লা ৰেষ্টুৰেণ্টত যাই কিবা খাব ব'লা আজিৰ পৰা কিন্তু এনেকুৱা ধেমালি নকৰবা মোৰ লগত নকৰো ব'লা এতিয়া আজি নাযাওঁ নেকি মোৰ পাৰ্চেল এটা আহি আছে নহ'লে ঘূৰি যাব মানুহটোক তাকে লাগি মাতা তাতে ল'বা পাৰ্চেলটো মই যে পইচা নানলো কিমাননো পাৰ্চেলটোৰ দাম 1200 টকা মোৰ তাতে আছে মই দিম ব'লা ঐ আজিৰ পইচাটো তই দিবি দে আজি মোক 20 টকা মাত্ৰ দিছি মাই বেলেগ দিনা খুৱাম দে তোৰ কোনদিনা পইচা থাকে সদায় সদায় মই খুৱাই ৰাখবা লাগে আজি মোৰটো মই দিম দে দিবা নাংগে তই তোৰ লগত পইচা আছে দে মই জানো তই মিছা কথা কৈছা মোৰটোও দি তই নাই 20 টকা মাত্ৰ আনছো ইমান যি মিছা কথা কবা পাৰা তই দাইদেৰে সদায় বেটাৰী চলে কেনে 700 গেলি ইনকাম কৰে তোক আৰু 20 টকা দি পঠাব না দিব যাহি 1 টকাও নেদে মোক চব জনালিক দি শেষ কৰলা কোন জনালিয়ে ভাল পোৱা তাক বেটাক ঠগে আছে সি গমে বনাই তাইৰ নিচিনা আপিটো আৰু তাৰ লগত আহিব নেকি পইচাৰ কাৰণে ঠগে আছে তাক তন্দে আপিগিলা হেনায়ে দে চব আপি হেনে নহয় দে বিশেষকে মই নহয় চাহ খাই এতিয়া কি চব্জি নানলি ভাত বনাবা মই ৰখি আছো তই কিবা আনবি বুলি
হাও পইচা কিন্তু মই গোটেই জোনালীক দি দিলোঁ এতিয়াতো মোৰ লগত 1 টকাও নাই কি কম আইক কি হ'ল কি ভাবি আছা চব্জি ক'ত আনবি ৰ চব্জি ভাড়াই নাপালোঁ এটাও যি আছে সেইদি খাম দে খাহীতে সুদা ভাত জোনালী বা কি কৰি আছে ফোনকে কৰোঁ ৰ এটা অঁ ক কি কৰি আছ হা কি কৰিম আৰু আছোঁ বাগাত দি তুমি হোৱাটছএপত কিয় অনলাইন আহা নাই আজি ডাটা শেষ হৈছে ৰ'বা মোৰ এটা নেটপেক ভৰাই নেদো কিয় দে মই 39 ভৰাই দি আছোঁ আজি ৰাতিটো এতিয়া অনলাইন থাকিব পাৰিবা দিয়া ভৰাই দিয়া অনলাইন থাকোঁ দিয়া মই দেৱে ৰ'বা কি হা অনলাইন নাই দেখো টোপনি গেলা নাকি ভিডিঅ' কল কৰাচোন একবাৰ ভিডিঅ' কল কৰবা ৰ'বা মোৰ কেমেৰাটোৱে বেয়া কেমেৰা বেয়া হ'লেও একো নহয় দা মুখখন চাওঁ একবাৰ 6 মাহমান পিছত মোবাইল এটা লৈ আছোঁ ৰ'বা তেতিয়া আৰু ভালকৈ দেখা পাবা বাপ্পা 6 মাহ মই ৰখা নোৱাৰো দা তোমাক মোবাইল লাগে মই দিম নহয় কি মোবাইল দিবা তুমি দিলি কিন্তু 5G দিবা দা কি মোবাইল লাগবনো তোমাক কচোন যিকোনো 5G মোবাইল কেমেৰাটো ভাল হ'লে হ'ব দিয়া এটা কাম কৰাচোন তুমি ৰাস্তাক লাগি আহা মই যাই আছোঁ আজি কিনি মোবাইল কি ইত্যা নিদিবা ৰ'বা মই ৰেডি হওঁ ৰ'বা দাদা মোবাইলটো দিছোন কিবা অলপ চাবা লাগে অনলাইনত নালগে যা ৰিল চাবা তই যা ইয়াৰ পৰাই ৰিলছ নাচাৱে স্কুলৰ পৰা প্ৰজেক্ট এটা দিছি তাৰে কিবা চাবা লাগে কিতাপত চাই কৰগে যা তোৰ ঘনেৰে মেছেজ নাচাও দে দিছোন মোবাইলটো বৰ মোক ঘচিয়া তোৰ নেদাও বুলি কৈছো না যা ইয়াৰ পৰাই তে মোক মোবাইল এটা কিনি দিবি বেটি মোবাইল লাগে এতিয়াৰ পৰাই যা পঢ়িকে যা নালগে দে মোক দিবা ঘনেৰেকে দি থাক এই মোবাইল দিবা খোজা গম পালাক নেকি মাই ভাতো নাই সাজি থৈ দিছোঁ যা খাগে কি আঞ্জা বনাইছা যি আনছা তাকে বনাইছোঁ সুধা দালি আৰু ভাত বেলেগ আঞ্জা বনাবা নৰা সদায় দালি ভাত খাই থাকিব পাৰি না বেলেগ আঞ্জা বনাবাক লগি আনছা না তই কিবা আনলিহে খাবা পাবি আমাৰ কাৰণে তাৰ পইচা আছে নেকি জনালি হলি মাহে মাহে কাপোৰ দিবা পাৰে কোন জনালিয়ে তই গমেই নাপা পুতেৰে জনালি নামৰ আপি এটাক ভাল পায় আৰু গোটেই পইচা তাইৰ নামতে খৰচ কৰে কি সঁচাই না কি শুনছো ইগলা মই কি এতিয়া ভাল পাব নোৱাৰো নেকি মই ভাল পাওঁ তাইক বেটা সেইকাৰণে তোৰ হাতত পইচা নাথকে ঘৰক লগি বস্তু আনবা এনেই তাইৰ নামত খৰচ কৰি থাকাতকে বিয়াখনকে নাপতা কিয় পাগলা হৈছা নেকি বিয়া পাতি মই ক'ত ৰাখিম এই ঘৰটো অলক ৰ বিয়া পাতপাক লাগিতো আহিবাও লাগিল তাইৰ দৰে আপি এটাই তোৰ লগত আহিব তই বেছি বকি আছাই এক চৰ বৈ দিম হ'ব যা ভাত খাগে বেটা যিদিনাখনে লেঠু দেখাই দিব সিদিনাহে গম পাবি বহুত দিন ক'তো ফুৰবাই জনাই কালি ক'ৰবাত যাওঁ ব'লা ফুৰবা নাযাওঁ মই তোমাৰ বেটাৰী গাড়ীত লাজ লাগে মোৰ তুমি ইমান কিয় চিন্তা কৰি আছ বাইক ল'ম নহয় মই বাইক লৈ যাওঁ যদি যাব পাৰিম কিন্তু বেছি দূৰত নাযাওঁ হ'ব দে মুঠতে মোৰ লগত গেলি হ'ল তোমাৰ কাৰণে অনলাইনত কাপোৰ একযোৰ অৰ্ডাৰ দিছোঁ কালি আহিছে হয় নেকি কি কালাৰৰ নীলা বেটা আৰু ঘনেৰেক লাগি কাপোৰ অৰ্ডাৰ দিছা তই মই কি ৰাতিপুৱা তোমাৰ ঘৰক লাগি যাম নেকি আনবা নালগে মই চকক লাগি আহিম হয় নেকি দে হ'ব দে দাদা চকুৱে মাৰবি কি হ'ল টিউচন ছাৰে পইচা খুজি আছে 500 টকা দি পইচা কি গাছত লাগছে নেকি লাগ বুলি দিবা পাৰি যি মাহত দিম যা বেটা জনালি হলি কাপোৰ দিবা পইচা থাকে মোক হলি টিউচনত দিবা পইচা নাই তো মোক আজি লাগবই পইচা দুনিয়াৰ উধাম উধাই টিউচন মাখা লৈছা যি মাষ্টৰে স্কুলত নপঢ়ে নেকি সিগলাখান কৈ লাভ নাই মোক পইচা লাগবই আজি মোৰ লগত পইচা নাই বুলি কৈছো না নাই তে মই টিউচনতে নাযাওঁ যা আজিৰ পাই শুনি যাবা দিছি নালগে যাবা মাই দেখছা না পুতেৰে
কি হলে কি হল টিউচনত দিবাক লাগি পইচা লাগে তাক খুজি আছো সি নেদে জনালিক লাগি হলি আজিও কাপোৰ অৰ্ডাৰ দিছি ঐ নেদা কিয় পইচা নেদাও বুলি কৈছো নেকি অহা মাহত দিম নহয় লাগ বুলি পইচা পাই নেকি আমাক লাগি পইচা নাথাকে তোৰ জনালি যি খোজে তাকে দি থাক বেটা তোক যি জনালি ঠগে আছে তই গমে বনাই চাবিচোন জনালি আহে যদি তোৰ লগত তই বেছি বকি চায়ে ঐ বেটা তোকো দিম ইত্যানে মঞ্জিত কি কৰি আছা তে কি কৰবি টাইম পাছ ঐ তই যদি এনেই আছা কালি মোক বাইকখন নেদেকে তেল ভৰি দিম দে কি কৰে বাইক তই জনালীৰ লগত কালি অলপ ফুৰিব যাব খুজিছিলোঁ তোক এটা কথা কওঁ বেয়া পাবি নেকি কিয় বেয়া পাম ক জোনালী তোক সঁচাই ভাল পায় না তাই দেখোন বেলেগ বেলেগ আপাৰ লগত ঘূৰি থাকে তোক তাই ঠগে থকা এনে পাইছোঁ দেই মই বেটা নিজৰ গাৰ্লফ্ৰেণ্ড নাইতো সেইকাৰণে জ্বলছা তই নালগে যা তোৰ বাইক তোক বাইকখন খোজাৰ কাৰণে কোৱা নাই মই দেখাৰ কাৰণেহে কৈছোঁ তাইতো দাইদাকৰ লগতো ঘূৰি থাকিব পাৰে না ক'ব পাৰে দে দাইদাক মইতো সুধবা যোৱা নাই ন সেইগলা বাদ দি বাইকখন দিবি না নাই হ'ব যা নিবি তেল ভৰাই দিবি 500 টকাৰ হ'ব দে দিম দে ভৰে জোনালী হেন আপিটো ইয়াৰ দৰে আপাৰ লগত আহিব না বাইক লৈ অহাৰ পিছতো তোমাৰ ইমান দেৰি তেল ভৰাওঁতে দেৰি হ'লা আহা বহা ভাইটি ৰখাচোন ৰখা অ দাদা কওকচোন এতিয়া ক'ৰবাত মেকানিক পাম নেকি হা গাড়ীখন ষ্টাৰ্ট বন্ধ হৈ গ'ল মোৰ দাদা এখনি জেগাততো মেকানিক নাই এই চকক গেলি মানে পাব চকটো কিমান দূৰ হ'বনো ইয়াৰ পৰাই 2 কিলোমিটাৰমান হ'ব চেহ চকক লগি কিনকে যাওঁ এতিয়া মই দাদা আপুনি অলপ টাইম ৰখলি বেটাৰী ৰিক্সা আহিব দক গাড়ীখন থাকিব না ইয়াতে থাকব দক দাদা আপুনি ইমান চিন্তা কৰিব নালাগে মই এতিয়া যাওঁ ৰ'ব দাদা ৰখকচোন অলপ মোৰ গাড়ীখন বেয়া হ'লে আগত বোলে এটা চক আছে তাকে লগি যাব খুজিছিলোঁ গাড়ীখন থাকিব না ইয়াতে থাকব দাদা একো চিন্তা কৰিব নালাগে লগ কৰি থৈ দিয়ক খালি আপুনি লগ কৰাই আছে ৰ'ব বলকচোন তে চকক লগি দাদা ৰ'বচোন ফোন এটা আহিছে তোনাৰ এইখিনিতে আছোঁ ৰ'বা ক'ৰবাত গাড়ীখন বেয়া হ'লা ষ্টাৰ্ট বন্ধ হৈ গৈছে তুমি কোনখিনিত আছনো ঘোকমাৰী চকত দাদা ঘোকমাৰী চক কিমান দূৰ ইয়াৰ পৰা বেছি দূৰ নহয় চকটো নাপাতে হকমাৰি চক পায় তুমি তাতে থাকাচোন মই যাই আছোঁ দাদাকে লগি দে হ'ব দে দাদা ঘোকমাৰী চকক লগি বলক কোনোবা আলহী আহিছে নেকি হকমাৰিত আলহী নাই ৰ'ব গাৰ্লফ্ৰেণ্ডক লগ কৰিব যাব খুজিছোঁহে আচ্ছা গাৰ্লফ্ৰেণ্ডকহে লগ কৰিব যাব ঠিকে আছে দিয়ক একেলগে লগো কৰিব পাৰিব একেলগে মেকানিকো লৈ আহিব পাৰিব বলক তুমি এতিয়া কি কৰি আছ আপুনি এইক চিনি পায় নেকি কি কথা কয় আপুনি মই মোৰ গাৰ্লফ্ৰেণ্ডক চিনি নাপাম আপোনাক মই বহুত ভদ্ৰ বুলি ভাবিছিলোঁ আপি দেখিলি হ'ল মানে জকা আৰম্ভ হ'লে কি অভদ্ৰমী কৰিলো ক'ত আপি জকালো জকোৱা নাই আপুনি মোৰ গাৰ্লফ্ৰেণ্ডক নিজৰ গাৰ্লফ্ৰেণ্ড বুলি ক'বা ক'ত সাহস পালাক আপুনি অলপ বেছি কৈছে তুমি কোৱা ভয় ক'ত থকা বুলি ভাবিছা নেকি ভয় ক'ত থকা বুলি ভাবিছা গাত হাত নিদিবি তুমি নকওঁ কিয় ইমান অভদ্ৰমী কৰি আছে তুমি এক চিন পোৱা নাপাওঁ মিছা কথা কিয় কৈছ ভয় কৰিব নালাগে দা ই একো কৰিব নোৱাৰে তুমি কি মনে মনে আছ বোলা গাত বহা ই দেখোন তোমাৰ হাতত ধৰছি তাৰ মানে নিশ্চয় তোমাৰ দুয়োৰে মাজত কিবা আছে একো নাই হা এই ৰিক্সা চলাটো মই ভাল পাম যা বলা বেটা বাচি গেলি আজি ইয়াক দেৱই নেকি বলা হা এই ৰিক্সাৰ লগত কি লাগি থাকিব লাগে বলা নহয় ইয়াক দেও নেকি আহা ভণ্টি ঠিক কথাই কৈছিল এই বেটি ইমান দিনে মোৰ পইচা মাখাহে খাইছিল এতিয়া পেটলাৰ বলেৰো দেখা পাই তাৰ লগত গেছি পেটলা তোকো এৰি থৈ যাব যা